হে গাইজ কি খবৰ আপোনালোকৰ হোপ আপোনালোকৰ খবৰ ভাল আৰু বহুত দিনৰ মূৰত এনেকৈ ভিডিঅ' বনাইছোঁ গাইজ হয়তো মোক আপোনালোকে পাহৰি গৈছে তাৰ কাৰণে মই প্ৰথমতে মোৰ ইন্ট্ৰডাকশ্যনটো দি লৈছোঁ মাই নেম ইজ চন্দন এণ্ড আই এম এ স্মল ইউটিউব কণ্টেণ্ট ক্ৰিয়েটাৰ অফ আছাম আৰু মই আগৰ পৰাই বহুত চেষ্টা কৰি আছোঁ যে আমাৰ অসমত থকা আৰু লগতে আমাৰ আশে পাশে থকা যিমানবোৰ আনএক্সপ্ল'ৰ জেগা এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কৈছে এইটো ভিডিঅ' কোনো এক্সপ্ল'ৰ জেগা নহয় এক্সপ্ল'ৰ কৰা ঠাই নহয় বা এক্সপ্ল'ৰ ভিডিঅ' নহয় এনে নৰ্মেল ভিডিঅ' যিহেতু আমাৰ গাঁৱত ৰঙালী বিহু উদযাপন কৰিছে তাৰ কাৰণে আজি দ্বিতীয়টো দিন অলপ কিছু খেল চেল দেখুৱাই আছোঁ গাইজ ভিডিঅ'টো এনজয় কৰক শেষলৈকে চাব পাৰিছে আপোনালোকে ইয়াতে কানি মুনি খেল দি আছে ধামাকুৱা বুলি কয় আমাৰ ইয়াতে Dede kubo nalge te আৰু গাইজ ধুনীয়াকৈ মই ধামাকুৱা খেল দি আহিলোঁ মানে নোৱাৰিলোঁ আৰু তাৰ ক্ষেত্ৰত নপৰিল আৰু এতিয়া ফুটবল খেলা হৈ আছে ছেমি ফাইনেলখন আজি ছেমি ফাইনেল দুখন আছে আৰু ফাইনেলখন আছে ইয়ে খেলা আৰু গাইজ চাব আপোনালোকে বক্স চক্স আহি গৈছে এইফালে ৰাতি পূৰা ধামাকা হ'ব মুকলি বিহু হ'ব গাইজ আৰু এইফালে Pass goes to Solamuk 10 আৰু গাইজ চাব আপোনালোকে গোটেইকেইটা বল বয় ফাল্টু কৰি আছে এইটোতো গাইজ আৰু এইফালে চলি আছে ছেমি ফাইনেল Kuimari 7 আৰু গাইজ প্ৰথম ছেমি ফাইনেলত ফাৰ্ষ্ট ছেটটো উইন কৰিলে মানে জিকিলে আৰু কলাম ভলীবল দল হৈছে গাইজ হলামখৰ ভলীবল টিম আৰু স্ক'ৰ আছিল 25-11 আৰু এইবিলাক আছে আমান বাৰু ওৱান চোৰ ভাই আরে ওরা দিনে কি ভাই স্নেগা রাজপিত আছে বলে চুলি দুই দাল তো থাকবই নহয় দুই দাল থাকব লগো চুলি নহয় দুই দাল লম্বা থাকব লগো আৰু গাইছ বলে দৰ্শক চাওক আয়ং ছাতা লৈ আছে আৰু গাইছ বলে মুকলি মঞ্চৰ কাৰণে ৰেডি হৈ আছে চবৰে আপোনালোকে ৰাজাঘাট ভলীবল দলে ফাইনেলত প্ৰৱেশ কৰিলে ফাইনেলত হ'ব ৰাজাঘাট ভলীবল দল আৰু কলামুখ ভলীবল দলৰ মাজত আৰু গাইছ এইবাৰ হ'ব আমাৰ মহিলাৰ ভলীবল আমন্ত্ৰণমূলক চবৰে আপোনালোকে অলমষ্ট ৰেডি ষ্টেচন আৰু চবৰে আৰু গাইছ এইফালে চলি আছে মানে আৰম্ভ হয় আৰু এইফালে আছে পক' ভলীবল কোচিং চেণ্টাৰ আৰু এইফালে আছে দুধনৈ ভলীবল কোচিং চেণ্টাৰ মহিলাসকলৰ আমন্ত্ৰণ কৰি অনা প্ৰদৰ্শনীমূলক ভলীবল প্ৰতিযোগিতা আৰু এইফালে আছে বল বয় আমান হাই বুলি কৈ দিয়া স্ক্ৰুৰ এটা দি আমি আমনৰ পৰা দুখন জানিম কেনেকুৱা লাগছে বহুত ভাল লাগিছে খেলা চাই মানে ধুনীয়া লাগিছে ভাল খেলি আছে এই কিলে কৰে দাদা আৰু গাইছ খুব উত্তেজনাপূৰ্ণ খেল চলি আছে ইয়াতে Babuni Mail
বক ভলীবল দলে উইনাৰ হ'লে আৰু দুতনৈ ভলীবল দলে ৰানাৰ্ছ আপ আৰু বোলে প্ৰণৱ কিবা এটা কৈ দিয়া মোৰ ভিউৱাৰ্ছ আমাৰ বিশেষ আকৰ্ষণ আছিল মহিলাৰ খেল আৰু আপোনালোকে হয়তো দেখা পালে মানে চাব আৰু ইয়াৰ চেনেলত একবাৰ যাই কেনে আৰু বোলে সুবৰ্ণ সে সামথিং এবাউট I will just say sarang নাইস থ্যাংক ইউ হৈ গ'ল ধুনীয়া কৰি খেলা চেলা হৈ গ'ল আৰু এইফালে উৰুপ আছে অঁ ইয় আৰু এইফালে কপিল আছে এনেকুৱা কৰি চাব পাৰে মঞ্চ ৰেডি অলমষ্ট আৰু এইফালে গুৰিদা আছে কিবা ক'বা আৰু কৈ চাবৰে আপোনালোকে এইফালে কলামুখ আৰু ৰাজাঘাট ভলীবল দলে ফাইনেল ডেত প্ৰৱেশ কৰিছে দুয়োটা দলে অনুশীলন কৰি আছে এতিয়া আৰু পংকজ বৰা দীঘলী আপোনালোক এতিয়া কিবা এটা কৈ যা আৰু কৈছে বোলে ধুনীয়াকৈ ফাইনেল খেলৰ অনুশীলন চলি আছে দুয়োটা দললৈ ব্যস্তবিলাক থাকিল মোৰ তৰফৰ পৰা গাইছা মোৰ সৈতে আছে জিতু দুখাৰ বকৰিটো দিয়া কেনেকুৱা লাগিল খেলবিলাক চাই ভালে ভালে খুব ভাল চাবা আহিব লাগিছিল আপোনালোকক ধন্যবাদ আছে জিতু ৰাভালৈ জিতু ৰাভা আৰু এইফালে আছে তিলক বাই তিলক নাই কি নাম আছে সুমন সুমনৰ ভালে লাগিছে যে গাইছ আৰু গাইছ এইফালে ধুনীয়াকৈ আমাৰ মঞ্চ অলমষ্ট ৰেডি আৰু এইফালে চখৈদা কুলেনকা নমস্কাৰ দা দি দিয়া ভাই আৰু এইফালে নিজুম মোৰ কেমেৰামেন আজি এতিয়াহে দেখিলোঁ বহুত দিন দেখাই নাই ক'ত আছে কেনেকুৱা বাকী খবৰটো কেনেকুৱা ভাই অ'কে না অ'কে আৰু মিনাল ভাই ভাই আছো হেল্ল' এতিয়া কথা নাই বিহুটো চলাব লাগিব ধন্যবাদ ধন্যবাদ বহুত কষ্ট কৰিছে মিনাল বৰাই আৰু নিজম আছে থেংক ইউ কভাৰ কমেণ্ট দিয়াৰ কাৰণে আৰু এইফালে কপিল য়েছ ব্যস্তবিলাক ডেন্স মাৰাৰ কাৰণে ছাইড ডেন্সাৰ বিশেষভাৱে আমি নিমন্ত্ৰণ কৰি আছোঁ কপিলক ছাইড ডেন্সাৰ ৰাজাখান নিবাসী আৰু এইফালে ছাইড ডেন্সাৰ নিজুম মালখাই নাচা ডেন্স গ্ৰুপ থেংক ইউ ফৰ অহাৰ কাৰণে উলু আমাৰ নিচিনা স্কুল এইদিনা মজা দিছা ভাইটি মজা দিছা ভাইটি দুগাই চাব পাৰে বিহুৰ পৰিস্থিতি এইফালে আহি আছে ব্লকৰ মালিক আমি আমানক স্কুল আৰু গাইছ মানে তোমার বকরিতা দিব চুলি হেয়ার স্টাইল সব গাইছ তোমাতে স্টাইল আগে আম কিবা এটা কইরা নাই জুমুনি গাইছ খুব খুশি জুমুনি করাই থেকে আমার নাই আমার কমিপন মতেকে ধন্যবাদ জানাইছো ইয়াৰ পিছতে আছে আমাৰ ধনঞ্জয় ৰাভা প্ৰথম আজিৰ ভলীবল খেলখনৰ প্ৰথম পুৰস্কাৰৰ দাতা CRPF ৰাজাঘাট নগদ ৭,০০০ টকা তেওঁ আমাক অনুদান আগবঢ়াইছে তেওঁৰ হৈ যদি কোনোবা আছে আমাৰ ধনঞ্জয় ৰাভা তাৰ ভাইটি তেওঁ অনুপস্থিত যিহেতু তেওঁ কৰ্মৰত তেওঁৰ ভাইটি কপিল ৰাভা তেওঁ আমাৰ সম্বৰ্ধনাতে গ্ৰহণ কৰিব আমি ধন্যবাদ জনাইছোঁ নগদ ৭,০০০ টকা তেওঁ আগবঢ়াইছে প্ৰথম পুৰস্কাৰ নগদ ৭০১ টকা তেওঁ দান কৰিছে ধন্যবাদ এবার আইসা ধন্যবাদ পঙ্কজ বড়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ Okay.
জ্ঞাপন কৰিছোঁ আমাৰ দৰ্শক মণ্ডলী ইমান কষ্ট কৰি ইমান বড় বড় নিউজটি আমাৰ এই খেল উপভোগ কৰি থকাৰ কাৰণে ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত দৰ্শক ভিৰ হৈ আছিলে ৰদক নিউজটি তেওঁলোকে আমাৰ খেলখন উপভোগ কৰিছে কাৰণে তেওঁলোকে আমি আৰু গাইছ বে ফাইনেল খেলত প্ৰৱেশ কৰা দল দুটি আৰু বিচাৰক তথা পুৰস্কাৰ দেউতাসকল ধন্যবাদ তো গামছা পিন্ধি কাম দিনাব তো ঠিক আছে আৰু গাইছ এতিয়া চলিছে ধুনীয়াকৈ ফাইনেল খেলখন আৰু এইফালে চবলটা হাই এটা কৰি দিয়া আমান স্কুল এটা দি নেকি তাই ক ধুনীয়াকৈ গেমখন ডিচাইডিং হ'ল হলামুখনে এখন ল'ল আৰু ৰাজাঘাট ভলীবল দলে এখন ল'ল ডিচাইডিং গেম আৰু গাইছ বোলে চাব পাৰে আপোনালোকে উইনাৰ দল আৰু বোলে ৰানাৰ্ছ আপ দল হেল্ল' কৈ দিয়া হাই কৰি দে ভাই চে হাই ব্ৰ এভৰিৱান থেংক ইউ আৰু বোলে Nice, nice. Come on, come on. मौसम गर्मी लैया गई पुजारी शो
আৰু গাইছ এনেকৈ তাতে চলি আছে নৃত্যবিলাক আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে ইমান এটা দেখুওৱা নাই নৰ্মেল ভিডিঅ' আপোনালোকে চাই কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু গাইছ আজিলৈ ইমানে বাই বাই